মোবাইল বেংকিং বিত্তীয় সেৱাত বৈপ্লৱিক পৰিৱৰ্তন আনিছে। মোবাইল বেংকিঙে ব্যক্তি আৰু ব্যৱসায়ীসকলে বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে যোগাযোগৰ ধৰণক ৰূপান্তৰিত কৰিছে। প্ৰযুক্তিৰ দ্বাৰা পৰিচালিত পৃথিৱীখনত বেংকিং অভিজ্ঞতাক পুনৰ সংজ্ঞায়িত কৰিছে। স্মাৰ্টফোনৰ ব্যাপক ব্যৱহাৰ আৰু দ্ৰুতবেগী ইণ্টাৰনেটৰ বৃদ্ধিৰ লগে লগে মোবাইল বেংকিং আধুনিক বিত্তীয় পৰিৱেশ তন্ত্ৰৰ মূল শিলাস্তম্ভ হিচাপে আত্মপ্ৰকাশ কৰিছে। ধন স্থানান্তৰ কৰাৰ পৰা আৰম্ভ কৰি বিল পৰিশোধ কৰালৈকে আনকি বিনিয়োগৰ বিকল্পসমূহ লাভ কৰালৈকে মোবাইল বেংকিঙে অভূতপূৰ্ব সুবিধা, সুলভতা আৰু দক্ষতা প্ৰদান কৰে। এই লিখনিটোৱে মোবাইল বেংকিঙৰ বিৱৰ্তন, সুবিধা, প্ৰত্যাহ্বান আৰু ভৱিষ্যতৰ সম্ভাৱনাৰ বিষয়ে অন্বেষণ কৰিছে। মোবাইল বেংকিঙৰ বিৱৰ্তন ৯০ৰ দশকৰ শেষৰ ফালে SMS ভিত্তিক বেংকিং সেৱাৰ আগমনৰ লগে লগে মোবাইল বেংকিঙৰ ধাৰণা আৰম্ভ হৈছিল। প্ৰথম অৱস্থাত এই সেৱাসমূহ ভাৰসাম্যৰ অনুসন্ধান আৰু একাউণ্টৰ মৌলিক তথ্যত সীমাবদ্ধ আছিল। ২০১০ চনত আৰম্ভণিতে স্মাৰ্টফোন আৰু মোবাইল এপৰ প্ৰসাৰৰ লগে লগে প্ৰকৃত পৰিৱৰ্তন ঘটিছিল। বেংকসমূহে ডেডিকেটেড মোবাইল এপ্লিকেশ্যন বিকশিত কৰিবলৈ আৰম্ভ কৰে, যাৰ ফলত গ্ৰাহকে নিজৰ ফোনটোৰ পৰা বহুতো লেনদেন কৰিব পাৰে। আজি মোবাইল বেংকিং আৰু অত্যাধুনিক মঞ্চলৈ বিকশিত হৈছে, য'ত পিয়ৰ টু পিয়ৰ পেমেণ্ট, ডিজিটেল ৱালেট আৰু ব্যক্তিগতকৃত বিত্তীয় পৰামৰ্শৰ দৰে সেৱাসমূহ একত্ৰিত কৰা হৈছে। মোবাইল বেংকিঙৰ সুবিধা আৰু সুলভতা। মোবাইল বেংকিঙৰ ফলত ভৌতিক শাখা বা ATM ভ্ৰমণৰ প্ৰয়োজনীয়তা নাইকিয়া হয়। গ্ৰাহকে যিকোনো সময়তে যিকোনো ঠাইৰ পৰাই নিজৰ একাউণ্টত প্ৰৱেশ কৰিব পাৰে, ধন স্থানান্তৰ কৰিব পাৰে, বিল পৰিশোধ কৰিব পাৰে, আনকি ঋণৰ বাবেও আবেদন কৰিব পাৰে। এই স্তৰৰ সুলভতাই চহৰ আৰু গ্ৰাম্য অঞ্চলৰ ব্যক্তিসকলক একেদৰে শক্তিশালী কৰি তুলিছে, যাৰ ফলত বিত্তীয় অন্তৰ্ভুক্তিৰ ব্যৱধান দূৰ হৈছে। সময় আৰু খৰচৰ কাৰ্যক্ষমতা। প্ৰায়ে সময় সাপেক্ষ আৰু কাগজ-পত্ৰৰ কাম কৰা পৰম্পৰাগত বেংকিং প্ৰক্ৰিয়াৰ ঠাইত সুশৃংখলিত মোবাইল সেৱাৰ ব্যৱস্থা কৰা হৈছে। উদাহৰণস্বৰূপে, মোবাইল ফোন ব্যৱহাৰ কৰি চেক জমা কৰিলে বা স্বয়ংক্ৰিয় বিল পৰিশোধৰ ব্যৱস্থা কৰিলে গ্ৰাহকৰ সময় আৰু ধন দুয়োটা ৰাহি হয়। ইয়াৰ উপৰিও ভৌতিক শাখাসমূহে ৰক্ষণাবেক্ষণৰ বাবে কম সম্পদৰ প্ৰয়োজন হোৱাৰ বাবে বেংকসমূহে কাৰ্যকৰী খৰচ হ্ৰাস পোৱাৰ ফলত লাভৱান হয়। ব্যৱহাৰকাৰীৰ অভিজ্ঞতা বৃদ্ধি কৰা। মোবাইল বেংকিং এপসমূহে স্বজ্ঞাত আন্তঃপৃষ্ঠ, ব্যক্তিগতকৃত ডেশ্ববৰ্ড আৰু বাস্তৱ সময়ৰ আপডেটসমূহ প্ৰদান কৰে। উন্নত বৈশিষ্ট্য যেনে বায়'মেট্ৰিক প্ৰমাণীকৰণ, ভইচ কমাণ্ড আৰু চেটবট সহায়েৰে ব্যৱহাৰকাৰীৰ সন্তুষ্টি আৰু সুৰক্ষা বৃদ্ধি কৰে। বিত্তীয় অন্তৰ্ভুক্তিক প্ৰসাৰ কৰা। বিশেষকৈ উন্নয়নশীল দেশসমূহত অভাৱগ্ৰস্ত জনসংখ্যালৈ বেংকিং সেৱা আগবঢ়োৱাত মোবাইল বেংকিঙে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। মোবাইলৰ প্ৰৱেশে পৰম্পৰাগত বেংকিং আন্তঃগাঁথনি অতিক্ৰম কৰাৰ লগে লগে দুৰ্গম অঞ্চলৰ লোকসকলেও একাউণ্ট খুলিব পাৰে আৰু তেওঁলোকৰ ফোনযোগে বিত্তীয় সঁজুলিসমূহ লাভ কৰিব পাৰে। সংহত পৰিৱেশ তন্ত্ৰ। আধুনিক মোবাইল বেংকিং এপসমূহে অন্যান্য ডিজিটেল সেৱাসমূহৰ সৈতে একত্ৰিত হয়, যেনে ই-কমাৰ্চ প্লেটফৰ্ম, ইউটিলিটি সেৱা আৰু বিনিয়োগ সঁজুলি। এই সংহতিয়ে ব্যৱহাৰকাৰীসকলক এটা নিৰবিচ্ছিন্ন অভিজ্ঞতা প্ৰদান কৰে, যাৰ ফলত তেওঁলোকে তেওঁলোকৰ বিত্তীয় ব্যৱস্থাক এটা প্লেটফৰ্মৰ ভিতৰত ব্যাপকভাৱে পৰিচালনা কৰিব পাৰে। মোবাইল বেংকিঙৰ প্ৰত্যাহ্বান। বহুতো সুবিধা থকাৰ পিছতো মোবাইল বেংকিং প্ৰত্যাহ্বানহীন নহয়। চাইবাৰ সুৰক্ষাৰ ভাবুকি। মোবাইল বেংকিঙৰ ব্যৱহাৰ বৃদ্ধিয়ে চাইবাৰ অপৰাধীৰ লক্ষ্য হিচাপে লৈছে। ফিচিং আক্ৰমণ, মালৱেৰ আৰু ডাটা ভংগে ব্যৱহাৰকাৰী আৰু বেংক উভয়ৰে বাবে উল্লেখযোগ্য বিপদৰ সৃষ্টি কৰে। বিত্তীয় প্ৰতিষ্ঠানসমূহে উন্নত এনক্ৰিপশ্যন আৰু সুৰক্ষা প্ৰট'কলৰ প্ৰচুৰ বিনিয়োগ কৰিলেও ভাবুকিৰ পৰিৱেশৰ বিকাশ অব্যাহত আছে। ডিজিটেল ডিভাইড। মোবাইল বেংকিঙে বিত্তীয় অন্তৰ্ভুক্তিক প্ৰসাৰিত কৰিলেও ডিজিটেল বিভাজন
কিছুমান জনসংখ্যাৰ বাবে বাধা হৈয়ে আছে। বয়সস্থ, প্ৰাপ্তবয়স্ক, সীমিত ডিজিটেল সাক্ষৰতা থকা ব্যক্তি আৰু স্মাৰ্টফোন বা সুস্থিৰ ইণ্টাৰনেট সংযোগৰ সুবিধা নথকাসকলক প্ৰায় মোবাইল বেংকিং বিপ্লৱৰ বাহিৰত ৰখা হয়। নিয়ন্ত্ৰণ আৰু অনুসৰণৰ বিষয়ে বিশেষকৈ সীমান্তৰ সিপাৰে কাম কৰা সময়ত বিত্তীয় প্ৰতিষ্ঠানসমূহে জটিল নিয়ন্ত্ৰণ পৰিৱেশত নেভিগেট কৰিব লাগিব। তথ্য সুৰক্ষা আইন, ধন সৰবৰাহৰ বিৰোধী নিয়ম আৰু অন্যান্য আইনী প্ৰয়োজনীয়তাসমূহ মানি চলাটো নিশ্চিত কৰাটোৱে কাৰ্যকৰী প্ৰত্যাহ্বানসমূহ বৃদ্ধি কৰে। গ্ৰাহকৰ বিশ্বাস। মোবাইল বেংকিং গ্ৰহণৰ ক্ষেত্ৰত বিশ্বাস এক জটিল কাৰক। ডাটাৰ গোপনীয়তা, লেনদেনৰ বিফলতা আৰু প্ৰবঞ্চনামূলক কাৰ্যকলাপৰ উদ্বেগে সম্ভাৱ্য ব্যৱহাৰকাৰীসকলক মোবাইল প্লেটফৰ্মসমূহ আঁকোৱালি লোৱাৰ পৰা নিৰুৎসাহিত কৰিব পাৰে। মোবাইল বেংকিংৰ ভৱিষ্যত। প্ৰযুক্তিৰ উন্নতি আৰু গ্ৰাহকৰ পছন্দৰ পৰিৱৰ্তনৰ ফলত মোবাইল বেংকিংৰ ভৱিষ্যত আশাব্যঞ্জক। লেণ্ডস্কেপ গঢ় দিয়া মূল ধাৰাসমূহৰ ভিতৰত আছে কৃত্ৰিম বুদ্ধিমত্তা আৰু ব্যক্তিগতকৰণ। AI চালিত মোবাইল বেংকিং এপসমূহে ইতিমধ্যে ব্যক্তিগতকৃত বিত্তীয় অন্তৰ্দৃষ্টি, খৰচ অনুসৰণ আৰু বিনিয়োগৰ পৰামৰ্শ প্ৰদান কৰিছে। AIৰ বিকাশৰ লগে লগে গ্ৰাহকে তেওঁলোকৰ বিত্তীয় লক্ষ্য পূৰণ কৰিবলৈ আৰু অধিক নিৰ্দিষ্ট সমাধান আশা কৰিব পাৰে। ব্লকচেইন আৰু ক্ৰিপ্ট'কাৰেন্সি। ব্লকচেইন প্ৰযুক্তিয়ে সুৰক্ষিত আৰু স্বচ্ছ লেনদেনৰ সম্ভাৱনা প্ৰদান কৰে। আনহাতে ক্ৰিপ্ট'কাৰেন্সিক মোবাইল বেংকিং প্লেটফৰ্মত ক্ৰমান্বয়ে একত্ৰিত কৰা হৈছে। এই ধাৰাটোৱে সীমা অতিক্ৰম কৰি পেমেণ্টত বৈপ্লৱিক পৰিৱৰ্তন আনিব পাৰে আৰু নতুন বিত্তীয় সামগ্ৰী সক্ষম কৰিব পাৰে। বায়'মেট্ৰিক নিৰাপত্তা। চাইবাৰ সুৰক্ষাৰ ভাবুকিৰ বিৰুদ্ধে যুঁজিবলৈ বেংকসমূহে উন্নত বায়'মেট্ৰিক প্ৰমাণীকৰণ পদ্ধতি যেনে মুখ চিনাক্তকৰণ, আঙুলিৰ ছাপ স্কেনিং আৰু ভয়েচ ভেৰিফিকেশ্যন আদি ব্যৱস্থা গ্ৰহণ কৰিছে। এই প্ৰযুক্তিসমূহে ঘৰ্ষণবিহীন ব্যৱহাৰকাৰী অভিজ্ঞতা প্ৰদান কৰাৰ লগতে সুৰক্ষা বৃদ্ধি কৰে। ফিনটেক অংশীদাৰিত্বৰ জৰিয়তে বিত্তীয় অন্তৰ্ভুক্তি। বেংক আৰু ফিনটেক কোম্পানীসমূহৰ মাজত সহযোগিতাই উদ্ভাৱনক আগুৱাই নিব আৰু অভাৱগ্ৰস্ত অঞ্চলসমূহলৈ মোবাইল বেংকিং সেৱা সম্প্ৰসাৰণ কৰিব বুলি আশা কৰা হৈছে। ফিনটেক সমাধানৰ সহায় লৈ বেংকে গ্ৰাম্য আৰু অৰ্থনৈতিকভাৱে বঞ্চিত অঞ্চলৰ লোকসকলৰ বাবে কম খৰচী, ব্যৱহাৰকাৰী বন্ধুত্বপূৰ্ণ বিকল্প আগবঢ়াব পাৰে। ছুপাৰ এপছ। একাধিক সেৱাত একক প্লেটফৰ্মত একত্ৰিত কৰা ছুপাৰ এপৰ উত্থানে মোবাইল বেংকিংক প্ৰভাৱিত কৰাৰ সম্ভাৱনা আছে। WeChat আৰু পেটিএমৰ দৰে এপসমূহে প্ৰদৰ্শন কৰিছে যে বাৰ্তা প্ৰেৰণ, পেমেণ্ট আৰু বিত্তীয় সেৱাসমূহ একত্ৰিত কৰিলে ব্যৱহাৰকাৰীৰ সংযোগ কেনেকৈ বৃদ্ধি পাব পাৰি। উপসংহাৰ। মোবাইল বেংকিঙে বেংকিং অভিজ্ঞতাক পুনৰ সংজ্ঞায়িত কৰিছে, যাৰ ফলত বিত্তীয় সেৱাসমূহে অধিক সুলভ, কাৰ্যক্ষম আৰু ব্যৱহাৰকাৰী বন্ধুত্বপূৰ্ণ হৈ পৰিছে। চাইবাৰ সুৰক্ষাক ভাবুকি আৰু ডিজিটেল বিভাজনৰ দৰে প্ৰত্যাহ্বানসমূহ অব্যাহত থকাৰ সময়তে চলি থকা প্ৰযুক্তিগত উন্নতি আৰু উদ্ভাৱনীমূলক সমাধানে এই সমস্যাসমূহ সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছে। মোবাইল বেংকিংৰ বিকাশ অব্যাহত থকাৰ লগে লগে ই অধিক বিত্তীয় অন্তৰ্ভুক্তিক আগুৱাই নিয়াৰ সম্ভাৱনা আছে, ব্যক্তিক শক্তিশালী কৰিব পাৰে আৰু বিশ্ব অৰ্থনীতিক পুনৰ গঢ় দিয়াৰ সম্ভাৱনা আছে। ব্যৱহাৰকাৰী, ব্যৱসায়ী আৰু বিত্তীয় প্ৰতিষ্ঠানৰ বাবে একেদৰেই মোবাইল বেংকিং গ্ৰহণ কৰাটো এতিয়া বিকল্প নহয়। ডিজিটেল যুগত ই এক অতিকেই প্ৰয়োজনীয় সামগ্ৰী। ইয়াৰ প্ৰয়োজনীয়তা যথেষ্টখিনি আছে।